মই বিজেপিৰ এজন কাৰ্যকৰ্তা যে যোৱা কিছুদিন আগত আজি প্ৰায় 2023 মোৰ ৰূপহীত এটা ডকাইত আছে তজিমুৰ ডকাইত তাৰ বিৰুদ্ধে মই মাত মাতি আহিছিলোঁ। মাত মাতাৰ কাৰণে মই এটা যেতিয়া ডকাইতৰ বিৰুদ্ধে আৰু ড্ৰাগছৰ বিৰুদ্ধে সি যিমান নেক্সা সি চলাই আছে তাৰ কাৰণে মই এটা এফআইআৰ দিছিলোঁ DCP ছাৰক, এটা দিছিলোঁ নগাঁও জিলাৰ SP ছাৰক। যেতিয়া এফআইআৰ দিছিলোঁ দিয়াৰ পিছত তেতিয়া মানে দিয়াৰ পিছত কিছুদিন পিছত মোৰ ওপৰত 18/12/2023 মোক আক্ৰমণ কৰিছিল যে মই ঘৰলৈ যেতিয়া আহিছিলোঁ গুলিয়াই দিবলৈ লৈছিল। মই যেনে তেনে প্ৰাণ ৰক্ষা কৰি মই পুলিচৰ কাষ চাপিছিলোঁ। তে মোক ৰূপহী OC-য়ে মোক তেতিয়া ৰক্ষা দিছে। ৰক্ষা দিয়াৰ পিছত মই SP ছাৰক জনালোঁ। SP ছাৰে ট্ৰেন্সফাৰ হোৱাৰ আগত SP ছাৰ যেতিয়া আছিল তেতিয়া তাক ধৰি চালান দি থৈ গৈছিল। এই ড্ৰাগছৰ মাফিয়াক চালান দি থৈ গৈছিল। যেতিয়া SP ছাৰ গুচি গ'ল, আকৌ প্ৰায় 6-8 মাহ ধৰি পালনত আছিল। আকৌ নতুনকৈ আহিছে ৰূপহীত। আহি এই ডকাইতিৰ লগত জড়িত ডকাইতি ড্ৰাগছৰ যিমান কাম 2 নম্বৰী কাম সি চলাই আছে। আৰু মোৰ যেতিয়া মানে যিমান ধৰক এই 2 নম্বৰী বিজনেছ সি কৰি আছে, তেতিয়া থানাৰ সন্মুখত মানুহক পিটি দিয়ে। আৰু এডিশ্যনেল SP ছাৰৰ নাম লৈ ভূপন পুত্ৰই এডিশ্যনেল ছাৰে গম নোপোৱাকৈ সি ছাৰৰ নাম ব্যৱহাৰ কৰি ইউজ কৰি বহুত মানুহক ভয় পাবকি দিছে। আৰু আপোনাৰ বহুত মানুহৰ লগত টকা পইচা লেনি দিনি ছাৰৰ নামত লৈ তেনেকৈ দুৰ্নীতি কাম কৰিছে। এডিশ্যনেল SP ছাৰৰ নাম কৈ যিমান ড্ৰাগছ মানুহক দি বিক্ৰী কৰাই আছে। আৰু যিমান ধৰক সোণা নাও বুলি কয় সেইবিলাকৰ সি ধৰা পৰিছে 2-3 বাৰ, 8-10 বাৰ জেল কাটি আহিছে। আৰু আপোনাৰ 50টাৰ অধিক তাৰ নামত FIR ৰেজিষ্টাৰ হৈ আছে ৰূপহীত, তাৰ কোনো একশ্যন আজিলৈকে তদন্ত হোৱা নাই। তো মই নগাঁও জিলা আৰক্ষী অধীক্ষক মই এইটো অনুৰোধ জনাইছোঁ যে নতুনকৈ SP ছাৰ আহিছে তাৰ বিষয়ত ইমানখিনি নাজানে যে আৰক্ষীৰ নাম ব্যৱহাৰ কৰি সি যে ইমানখিনি ঘটনা কৰি আছে। SP ছাৰক মই অনুৰোধ জনাইছোঁ তাৰ ওপৰত এটা তদন্ত হ'ব লাগে। আৰু নেক্সট মই যেতিয়া তাৰ সন্মুখত দেখা হ'ল, যেতিয়া মই ৰূপহীৰ পৰা মই ঘৰলৈ গৈ আছোঁ, মোৰ লগত আছিল মোৰ এটা সুকালি। মোৰ যেতিয়া মই ৰূপহীৰ পৰা ঘৰলৈ যোৱাৰ লগে লগে মই পাণ দোকানত যেতিয়া সন্মুখত মই যেতিয়া নামি পাণ খাই আছোঁ, তেতিয়া লগে লগে ডকাইতৰ আগফালে পিছফালে আহি যেতিয়া আবদ্ধ কৰিব মই যেনে তেনে মই নিজকে জান বচাইছিলোঁ। তাৰপিছত মোৰ খুৰকালিক তাক পাই বহুত মাৰপিট কৰি একদম অৱস্থা বেয়া কৰি দিছে। যে নগাঁও ৰূপহীত তাক যেতিয়া আনিছিল পুলিচে নিজকে উদ্ধাৰ কৰি আনিছে, তাৰ পৰা আনি কিনে হস্পিটেল নি ট্ৰিটমেণ্ট কৰাইছে, ৰেফাৰ দিলে। তাৰপিছত আপোনাৰ এতিয়া আদিত্যত হস্পিটেল দিছে। আদিত্যটোৰ পৰা এতিয়া তেজপুৰ মেণ্টেলত দিছে, এতিয়া চাৰ্জাৰী কৰিব লাগে। এনেকুৱা অৱস্থাত সি ভুগি আছে। এইটো একমাত্ৰ তজিমুৰ ডকাইতৰ কাৰণে। এই তজিমুৰ ডকাইতে ৰূপহীত যিমান আতংকত চলাই আছে, এক তজিমুৰ ডকাইতে চলি আছে। পিছত মই FIR এটা দিছিলোঁ, আজি 4-5 দিন হৈ আছে, কোনো FIR কোনো একশ্যন নাই বা FIR কোনো তদন্ত নাই। মই আজি নতুনকৈ এটা FIR লিখি মই নগাঁও জিলা আৰক্ষী অধীক্ষক মহোদয় মই এতিয়া জাষ্ট FIR-টো দি থৈ আহিছোঁ। মই এতিয়া সাংবাদিক বন্ধুসকলৰ ওচৰত মই কাষ চাপিছোঁ। মই নিজকে জান বচাবৰ কাৰণে, প্ৰাণ বচাবৰ কাৰণে মই আজি প্ৰেছ মিট দিয়াৰ মই বাধ্য হৈছোঁ যে এক তজিমুৰ ডকাইতৰ কাৰণে আমি ৰূপহীত চলিব নোৱাৰোঁ। বহুত মানুহৰ লগত সেই যিমান 2 নম্বৰী ড্ৰাগছৰ যিমান নেক্সাৰ নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত চলাই আছে, একমাত্ৰ তজিমুলৰ যিমান সি ভাবি আছে, মই ভয় কৰা মানুহ মই নহয়। তজিমুলৰ লাগিলে মই মাৰি পেলাওক, কি কৰক কৰি থাকক। মই দুৰ্নীতিৰ মাত মই মাতি যাম। তজিমুল আৰু যিমান গুলিয়াই দিব পাৰে লাগিলে মোক হত্যা কৰক, মই কাকো ভয় নকৰোঁ। মই এটা কথা, দুৰ্নীতিৰ মাত মই মাতি যাম। যিহেতু উঠি অহা যুৱকবিলাক বেয়া হৈ আছে। মই আজিলৈকে 3-4টা FIR কৰাৰ পিছতো আজিলৈকে কোনো তদন্ত নাই। যে আগত এটা SP ছাৰক মই অনুৰোধ জনাওঁ, আগৰ যিটো নতুন SP ছাৰ আগত যিটো আছিল বহুত সহায় কৰিছে। আৰু এই ডকাইতটোক নি ঘাটল থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত